আচলতে মোৰ 33 বছৰ স্কুল কটাৰ পাছত স্কুলটো যেতিয়া স্কুলটো এবাৰ 2021 চনত স্কুল লোৱা হৈছিল তেতিয়া মোৰ নাম নাহিলে সেইটো কাৰণে সেইদিনাৰ পৰা ধৰি ক'বলৈ গ'লে তোৰ মুঠতে বেমাৰটো আহি আছে আৰু কেতিয়াবা গমেই পোৱা নাই খোৱা বোৱা একো ফালৰ পৰাই মানে কম দেখা আহিছে লাষ্টত গৈ আজি 15-25 দিন মানে হৈ গ'ল পেটটো ফুলাৰ কাৰণে জনালৈ গ'লোঁ জনাৰ পৰা আকৌ জনাৰ পৰা লিখি দিলে আকৌ ডিব্ৰুগড়ৰ পৰা আকৌ লিখি দিলে আকৌ উন্নত চিকিৎসা কৰিব নোৱাৰিব গুৱাহাটীলৈ যোৱা বুলি গ'লেতো গুৱাহাটীলৈ লিখি দিলে আকৌ গুৱাহাটীত গ'লোঁ হয় গুৱাহাটীতো আকৌ ৰিপৰ্টবিলাক আপোনাৰ দেৰি হ'ব বুলি কৈ পেলাই কোৱাৰ পাছত মই এতিয়া আকৌ ঘৰতে বহি আছোঁ আপোনাক উন্নত চিকিৎসাৰ কাৰণে কিমান প্ৰয়োজন হৈছে এতিয়া উন্নত চিকিৎসাৰ কাৰণে অসম চৰকাৰলৈ ইমানেই অনুৰোধ যে মোৰ কমচে কম 6-7 লাখ টকাৰ প্ৰয়োজন হ'ব সেইটোৰ কাৰণে বেয়া দৃষ্টিৰে আমাৰ 33 বছৰ স্কুল কটা এজন শিক্ষকক কি প্ৰকাৰে সহায় কৰিলে মন টানটো নাপাব 33 বছৰ বিনা বেতনে বৰ্তমান এতিয়া আমাৰ স্কুলত 150জন ল'ৰা ছোৱালী আছে 100জন ল'ৰা থকা স্কুলখনৰো যদি পৰিস্থিতি নাহে কিমান দুখ হ'ব লাগে সেইটো কাৰণে উন্নত চিকিৎসাৰ কাৰণে চৰকাৰে যিকোনো প্ৰকাৰলৈ 6 লাখ টকা শিক্ষা বিভাগৰ পৰাই হওক মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই হওক ফালৰ পৰাই হওক সাহাৰ্য কৰিবলৈ আশাৰে মই চেনেলযোগে জনাইছোঁ বৰ্তমান শিক্ষামন্ত্ৰী আমাৰ ৰমেশ পেগুৰা এই সময়ৰ সতীৰ্থ আন্দোলনকাৰী মই একেলগে আছিলোঁ প্ৰমাণ দলে সিহঁতৰ যেতিয়া বম তেতিয়া আমি জানে মোক হয়তো মাত্ৰ মোৰ কাৰণে মই কোৱা নাই যদি পোষ্ট যদি এতিয়া আমাৰ লৈ যোৱা পোষ্টবিলাক যদি আগতীয়াকৈ বেছি প্ৰয়োজন নাই দুজনে থাকি গৈছে এইবিলাক শিক্ষকক শিক্ষক নিযুক্তি নকৰাকৈ লৈ যোৱা দুজন শিক্ষকবিলাকক আগতীয়াকৈ ল'লে শিক্ষামন্ত্ৰীলৈ মই ভাবোঁ যেন স্কুল পোষ্ট হ'লে নে বেমাৰটো ভাল হ'ব যেন লাগিব সেইকাৰণে ইমানে অনুৰোধ আপোনাৰ শিক্ষামন্ত্ৰী যাওক আপুনি যি প্ৰকাৰে হ'লেও স্কুলটোৰ মহিলা ছাবজেক্ট টিচাৰ স্পেচিয়েলিষ্ট সেইকাৰণে আপুনি অতি পোষ্ট লৈ দিব বুলি আশাৰে মই অনুৰোধ জনাইছোঁ 33 বছৰ কাল বিনা বেতনত খাটি আমাৰ সতীৰ্থ হৈ ময়ো আছোঁ মোৰে সতীৰ্থ ময়ো খাটিছোঁ কিন্তু তেখেতে নিজৰ পথ প্ৰাদেশিকৰণ নোহোৱাৰ কাৰণে তেখেতে চিন্তাতে ভুগি গৈ পিছত গুৱাহাটী ডিব্ৰুগড় গোটেইটো চিকিৎসা কৰিলে চিকিৎসাত তাত কেঞ্চাৰ ধৰা পৰিল গতিকে এতিয়া উন্নত চিকিৎসাৰ বাবে তেখেতৰ আৰ্থিক সংকট আছে আৰ্থিকত ভুগি আছে সেইকাৰণে আৰ্থিক নোহোৱাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে যাব পৰা নগ'ল কাৰণে গুৱাহাটীৰ পৰা তেওঁ ঘূৰি আহি ঘৰতে বৰ্তমান আছে গতিকে মই এইটো বিচাৰোঁ যে মোৰ সতীৰ্থই ভাল হওক উন্নত চিকিৎসা পাওক আৰু তেখেতৰ আৰ্থিক অনাটনৰ বাবে সকলো সদাশয় লোকক আৰু লগতে আমাৰ চৰকাৰকো মোৰ ফালৰ পৰা মই অনুৰোধ কৰোঁ